ৰেডি হৈছে কিয় কোৱা নাই পিছে নমস্কাৰ আপোনালোকে চাইছে লোকেল মুৰ্গী নিউজ ইয়াত দেখাই পাইছে আহক আজি আমি কিমান আৰু গৰমৰ দিনত ঘৰত বহি ফেনৰ তলত থাকিম গতিকে মই আজি সেইকাৰণে অলপ মানে ওলাই আহিছোঁ বাহিৰৰ ফালে অলপ ধুনীয়া প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত আজি মই উপস্থিত আছোঁ আৰু এইখন চাওক ধুনীয়া এখন নদী কি পৰিষ্কাৰ ৱাটাৰ পানী কি পৰিষ্কাৰ পানী আজি মই ঘৰৰ পৰা গিলাচ লৈ আছোঁ একদম মানে এই নদীৰ পানী খাম আগৰ দিনততো মানুহে নদীৰ পানী খাইছিলে গতিকে ময়ো এই ঘৰৰ পৰা গিলাচ লৈ আহিছোঁ এখন ধুনীয়া নদী পাইছোঁ এয়া চাওক ধুনীয়া নদীৰ পৰাই মই এতিয়া পানী খাম আপোনালোকক দেখাই থাকিম এখন সুন্দৰ এখন নদী আৰু নদীখনৰ পানী খুবেই স্পষ্ট ক্লিয়াৰ একদম খাব পাৰি তাৰমানে মই গতিকে খাই দেখাম মই বৰ্তমান পানী ল'লোঁ খাওক এতিয়া মই এই নদীৰ পানীখিনি খাম আপোনালোকৰ আগত বঢ়িয়া পানী একদম স্পষ্ট পানী একদম খাওঁ খাওঁ লাগি গৈছে আৰু তাৰপিছত কোনেকেইটা আহকচোন আপুনি এই মানে মই এই চলিকেইটাৰ পৰা কিছু কথা জানি ল'ম মানে এই নদীখন মানে স্পষ্ট পানী খাই কেনেকুৱা লাগে গতিকে মই কেইটামান সৰু সৰু চলিক লগ পাইছোঁ আৰে আবে এটা হাগি আছিল বে হাগি আছে মই তাতে পানী খাইছোঁ নদীৰ পানী আৰু এতিয়া নদীৰ আগত হাগি আছে আৰু মই পানীখিনি দিবতে আৰে ততে এটা হাগি আছা মই তাতে স্পষ্ট পানী বুলি খাই আছোঁ